সেইটো খাবলৈ মানে কম কম পৰিমাণে দি থাকিব লাগে যিহেতু সিহঁতে খেলাৰ ঠাণ্ডাত খাবলৈ মন নকৰে বা বি জলকীয়া দি ভৰাব টেঙাৰ লগত বি জলকীয়া মানে জীৱাপানী পৰি যায় আৰু খাবলৈ এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল পোনপ্ৰথমে মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে ভইচ অভাৰ দি আজি এই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু মায়ে এই ৰাতিপুৱাই কাটি আনিছে পকা অমিতা তাকে ভাবিছোঁ খাই লওঁ আহিলোঁ আৰু লগতে কাপোৰ কেইটামান ধৰিছে কাপোৰ কেইটা মেলিলে ইমানেই ৰ'দজাক চোকা তাৰপিছতে খানা বনাবলৈ আছে খানা বনাব লাগিব এতিয়া যাওঁ কাপোৰকেইটা মেলি লওঁ ইমান ৰ'দ এইখিনি কাপোৰ বেটিৰ মূৰ এইখিনি মেলি লওঁ আজি মাগুৰ মাছ এজন বেপাৰীয়ে ঘৰতে দিছিলে এইকেইটা ল'লোঁ আৰু আজি ভাবিছোঁ বনাম তাকে আপোনালোকৰ লগত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিম কেনেধৰণে বনাওঁ মাগুৰ মাছকেইটা যেতিয়া লোকেল হয় স্বাস্থ্যৰ বাবেও ভাল মাগুৰ মাছ খালে মানে এতিয়া মায়ে মানে কি নিমখ দি থৈ দিছে মই যিহেতু কাটিব নোৱাৰোঁ মায়ে কাটি দিব আৰু এয়া বনাম তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মাগুৰ মাছ কটা হৈ গ'ল ধুই ধাই এনেকৈ ভালকৈ ৰাখিছোঁ আৰু এয়া এনেকৈ চাফা কৰিছোঁ এয়া পিঁয়াজ আৰু এইফালে নহৰু আৰু লগতে আজি ভাবিছোঁ জালুক দি বনাম মাগুৰ মাছ জালুক দি কোনে কোনে খাই বাৰু জনাবচোন ভাল লাগে যিহেতু ঠাণ্ডা দিনত জালুক খুবেই খোৱা হয় আৰু এইখিনি যিখিনি কেঁচা জালুক আনিছিলোঁ শুকুৱাই লৈছিলোঁ সেইখিনি হয় ভালদৰে ধুই শুকুৱাই এতিয়া টেমাটাতে ভৰাই থৈ দিছোঁ আৰু এইখিনি জালুক দি পেলাই মাগুৰ মাছ বনাম আৰু এইফালে এইখিনি বাতিত মানে প্ৰস্তুত কৰি লৈছোঁ পটাত পিচিছোঁ যিহেতু এইখিনি জালুক হালধি আৰু নহৰু কেইটামান দি হালধি নিমখ দি এনেকৈ বাতিটোতে ৰেডি কৰি লৈছোঁ আৰু এইফালে এখন কেৰাহী পাতিলোঁ আৰু কেৰাহীখন গৰম হ'ব দিলোঁ আৰু ইয়াতে দি দিম মিঠাতেল আৰু এই মাগুৰ মাছখিনিত ইয়াতে হালধি নিমখ দি অকণমান মোহাৰি লৈছোঁ যিহেতু আলু দিম সেইবাবে অকণ মোহাৰি লৈছোঁ আৰু এতিয়া তেলতে অকণমান ফ্ৰাই কৰি লোৱা লেখীয়া কৰিম মানে একেবাৰে ডাৰ্ককৈ নকৰোঁ আৰু এতিয়া অকণমান এনেকৈ লৰাই দিম এনেই জাষ্ট তেলত মানে কি মাছৰ যিটো কেঁচা কেঁচা ভাৱ থাকে সেইটো নোহোৱা হ'ব আৰু যিহেতু আলু দিম সেইবাবে এনেকৈ অকণমান লৰাই ল'ব লাগিব আৰু এতিয়া এটা পাত্ৰত নমাই দিম আৰু একেখন কেৰাহীতে মই আকৌ পুনৰ ইয়াতে পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি দি অকণমান গল্ডেন ব্ৰাউন কৰি ল'ম আৰু এয়া মোৰ গল্ডেন ব্ৰাউন হৈ গ'ল আৰু যিখিনি মছলা প্ৰস্তুত কৰি লৈছিলোঁ সেইখিনি মই ইয়াতে দি দিম আৰু এই ৰৈ যোৱা বাতিটোত অকণমান পানী দি দিম এইখিনি অকণমান মজাই ল'ব লাগিব জালুকৰ গোন্ধ মানে আহিছে গোন্ধটোতে মানে খাওঁ খাওঁ লাগিছে যেতিয়া মছলাখিনি দি দিয়া হয় ন খুব এনেদৰে মানে কি মজাই দিব লাগিব নহ'লে কি জালুকৰ যিটো কেঁচা কেঁচা গোন্ধটো ওলাই ভাল নালাগে যিমান মজাই সিমান ভাল হয় খাবলৈ মছলাত থকা পানীখিনি শুকাই গ'ল আৰু ভালকৈ মজাই ল'লোঁ তাৰপিছত ইয়াতে মই এয়া আলু কাটি থৈছোঁ মিহি মিহিকৈ এতিয়া এইখিনি দি পেলাই ভালদৰে এনেকৈ লৰাই ল'ম বোলে আলু দিওঁ নহয় অকণমান কিবা খাই পেলাই ভাল লাগে নহ'লে অকল সুদা মাছটো দি ভালো নালাগে সেইকাৰণে আলু দিছোঁ দি এতিয়া এইখিনি ভালদৰে এনেকৈ মজাই ল'ম ৰৈ যোৱা বাতিত মছলাখিনি ইয়াতে গৰম পানী অকণমান দি ইয়াতে ঢালি দিম দি এতিয়া ভালদৰে এনেকৈ লৰাই দিম আৰু আলুখিনি উতলিব দিম সিজিবলৈ দিম আৰু এয়া পানী দিয়া হৈ গ'ল আৰু এতিয়া আলুখিনি সিজিবলৈ বুলি অকণমান দেৰি 10 মিনিট সময় উতলিবলৈ দিম আৰু এইফালে বেটিৰ কাৰণে যিহেতু তাই মাছ একেবাৰে নাখায় মাছ মাংস নাখায় একেবাৰে আৰু এই মাছ দি দিছোঁ ইয়াত একো দিয়া নাই অকল আদা আৰু নহৰু থেতালি দিছোঁ আৰু পিঁয়াজ অকণমান দি দিছোঁ মাছটো ভালদৰে সিজিব দিম আৰু এখন হেৰি দি ভালকৈ এনেকৈ ঘাটি দিম আৰু ঘাটি দিয়াৰ পিছত এখন চাকনিত সহায়ত চাকি পেলাই ইয়াৰ মানে কি জোলটো খাবলৈ দিমগৈ মানে কি নাখায় যে এইবিলাক চব উলিয়াই দিম তাক গম নোপোৱাকৈ দিম মানে দাইল বুলি ক'ম তেতিয়া খাব মাছ দিছোঁ বুলি ক'লে নাখাব
মোৰ আলু উতলি আছে আৰু আলু প্ৰায় সিজিয়ে গৈছে এটা ভাঙি চাওঁ সিজি গ'ল আৰু এতিয়া এতিয়া মাছখিনি দি দিম মাছখিনি দি এতিয়া মই ভালদৰে এনেকৈ লৰাই দিম আৰু ইয়াতে অকণমান গৰম পানী দি দিম আৰু এতিয়া অকণমান দেৰি উতলিব দিম দিয়াৰ পিছত গেছটো অফ কৰি দিম আৰু এনেকৈ জোল খালেহে একচুৱেলি স্বাস্থ্যৰ কাৰণে ভাল আৰু জালুক সদায় জোলে খায় বাৰু জোল খালে ভাল স্বাস্থ্যৰ কাৰণে আৰু এতিয়া উতলিব দিম আৰু এখন ঢাকোন লগাই দিম 1 hour later এয়া মোৰ জালুক আৰু মাগুৰ মাছ আলু দিয়া আৰু এয়া চাটনি এয়া হ'ল মিছা মাছৰ পকৰি আৰু এয়া চাটনি আৰু এয়া মোৰ কলিজা জান গাটো ভাল নাই এতিয়া আমি ভাত খাই লওঁ 1 hour later বজাৰ কৰি আহিলোঁ আৰু এয়া বেটীৰ দৰৱ কাহৰ দৰৱ যিহেতু কাহ হৈ আছিলে তাই ডক্তৰকে দেখাই পেলাই এইটো খুৱাইছিলোঁ এইটো 4ৰ পৰা মানে 5ৰ ভিতৰত ল'ৰা ছোৱালী খাব পাৰে খুব ভালেই হয় এইটো দেখুৱাই আনিলোঁ মানে যে তাই খাব পাৰিব নাই কেইবাদিনো হ'ল খোলা আগতে এবাৰ হওঁতে এইটোৱে খুৱাইছিলোঁ ভাল পাইছিলে আকৌ এতিয়া সুধি আহিলোঁ এইটো খুৱাব পাৰিব নাই পাৰিব বুলি ক'লে এইটো খুৱাম সদায় খোৱাৰ পিছত মানে কি এইটো টাইটকৈ বন্ধ কৰি থৈ দিব লাগে তেতিয়া একো নহয় আৰু ঠাণ্ডা জেগাত ৰাখিব লাগে এইটো নহয় ফ্ৰিজতো থ'ব নালাগে এক্সট্ৰাকৈ ঠাণ্ডা জেগাত থ'ব লাগে তেতিয়া খুৱাব পাৰি আৰু ঢাকনখন খুব টাইটকৈ আপুনি বন্ধ কৰিব লাগে তেতিয়া আকৌ নেক্সট টাইম যদি হয় তেতিয়াহ'লে খুৱাব পাৰিব দৰৱবিলাক এইটো দেখুৱাই আনিলোঁ ঠিকে আছে ক'লে খাব পাৰিব আৰু এইবিলাক বেটি বিস্কুট চিজ ক্ৰীম এইটো টপ গ'ল আৰু এইটো মাৰ কাৰণে কাটা বিস্কুট এইটো চিজ ক্ৰীম 2টা পেকেট লৈ আহিছোঁ আৰু এটা এইটো নাইচ চেনি থকা বিস্কুট খাব বুলি আৰু এইফালে আপেল আৰু নাকফল এই ফলটো খাই খুবেই ভাল লাগে আৰু এইটো ডায়েবেটিছ ৰোগীসকলৰ কাৰণে খুব উত্তম মানে ফল বুলি ক'ব লাগিব খুবেই ভাল এই ফলটো খাব লাগে আৰু আপেলটোতো ভালেই 4 ভাগৰ 1 ভাগ ডায়েবেটিছসকলে খাব পাৰে আৰু নাকফলটো খাব পাৰে মানে ভাল এইকেইটা আজি বজাৰ আনিলোঁ আৰু এইখিনি হ'ল গোল নেমুখিনি যেতিয়া ভৰাম তেতিয়া দেখাম এইখিনি গোল নেমু মায়ে আনিলে আৰু ইয়াতে মানে কি গোল নেমুখিনি যেতিয়া আছিলে এটা মানে ইটাত ঘঁহাই ল'লে ওপৰৰ বাকলিটো অকণমান ঘঁহাই পেলাই ভালকৈ ধুই উঠাই একদম নিমখত দি মানে ৰাখি থৈছিলে আৰু এনেকৈ নিমখত দি ৰাখি থোৱাটো তাৰপিছত ৰাখি নাই কমেও 4 দিনমান ৰাখিলে ৰাখাৰ পিছত অকণমান ৰ'দত দিলে আৰু এনেকৈও যদি আপুনি বটলত ভৰাই থৈ দিয়ে নহয় পেটৰ অসুখ হ'লে তেতিয়া খাই দিলে পেট ভাল হয় আৰু গৰম দিনত এইটো চৰ্বত খাই খুবেই ভাল লাগে ইয়াৰ চৰ্বত খাব লাগে পেটৰ কাৰণেও ভাল আৰু এতিয়া এইখিনি মায়ে আচাৰ ভৰাব এই নেমুখিনি আচাৰ মানে বি জলকীয়া দি ভৰাব টেঙাৰ লগত বি জলকীয়া মানে জিভাপানী পৰি যায় আৰু খাবলৈ ইমানেই ভাল লাগে সেইবাবে মানে কি বি জলকীয়া দি এইখিনি নেমু টেঙা ভৰাব আমাৰ এনেই নেমু টেঙা মানে ভৰাই থোৱাই আছে এইখিনি এতিয়া বি জলকীয়া দি ভৰাব যেতিয়া তেতিয়া আপোনালোকক দেখুৱাম দিনত মাছ মানে জালুকত দিয়া খাই খুবেই ভাল লাগিলে আৰু ঠাণ্ডা দিনত যিহেতু খাই খুব ভাল লাগে সেয়া খাই মেলি মানে অকণমান ৰেষ্ট ল'লোঁ মানে আধা ঘণ্টামান অকণমান শুলোঁ শুই মেলি উঠিলোঁ তাৰপিছতে দেখিছোঁ বেটি মানে বহুত বিস্কুট চিস্কুট শেষ হৈ আছে ভাবিলোঁ নাই বিস্কুটবিলাক অলপ আনি লওঁ তাই যিহেতু খাই থাকে এতিয়া কেইবাটাও মানে বিস্কুটৰ মানে মোক কৈছে লৈ আহিবলৈ এটা কৈছে চিজ ক্ৰীম এবাৰ কৈছে নাইচ বিস্কুটটোৰ যিটো চেনি লাগি থাকে সেইটো খাই আমিও খুবেই ভাল পাওঁ আৰু তাইও খুব ভাল পায় সেয়া আনিবলৈ গ'লোঁ আকৌ আপেল লাগে ফল মূলবিলাকো যিহেতু শেষ হৈ আছিলে আৰু এইটো সময়ত মানে কি সিহঁতক ইটোৰ পিছত সিটো খাবলৈ মানে কম পৰিমাণে দি থাকিব লাগে যিহেতু সিহঁতে খেলাৰ ঠাণ্ডাত খাবলৈ মন নকৰে বা ভাতটো ভালকৈ নাখায় এতিয়া যিহেতু তাই 4 বছৰ ৰানিঙত আছে খেলাৰ ধান্দাত বা মোবাইলটোকে চাব সেইবিলাকৰ পৰা আঁতৰত ৰখা হয় ৰাখিবই লাগে যদি বেছি মোবাইলটো চাই তেতিয়াহ'লে সিহঁতৰ ব্ৰেইনটো মানে এক্সাইট হৈ যায় সেইকাৰণে মোবাইলটো বেছি চাব দিব নালাগে পৰাপক্ষত ড্ৰয়িঙে হওক বা অন্য খেলা ধূলাৰ মাজত তাইক মানে সিহঁতক সৰু ল'ৰা ছোৱালী বিশেষকৈ মোৰজনীক মই সেইটো কৰোঁ
মই ফ্ৰী যদি থাকে এতিয়া স্যাটাৰডে সানডে যেহেতু স্কুলখন টাইপ বন্ধ থাকে স্কুল বন্ধ থাকে সেই স্কুল বন্ধ থকা সময়ত মই ড্ৰয়িং দিওঁ নতুবা তাই এটা মেকআপৰ ষ্টেট আছে আপোনালোকে দেখিছে চাগে ইউটিউবত মই আগত দেখাইছোঁ সেইটো উলিয়াই দিওঁ খেলে বা পুতলা খেলে মানে ব্যস্ত কৰাইতো মোবাইলটো মানে একেবাৰে চাব নিদিওঁ মোবাইলটো যদি চাই নহয় একদম মানে কিবা অকৰা সোৱাদি হয় সেইকাৰণে দিব নালাগে আৰু সেয়াই আৰু তাই আপেল চাপেলবোৰ শেষ হৈছিলে আৰু যেতিয়া খেলি থাকে নহয় এই খেলাৰ মাজতে মানে কি কিবা কিবি আপেলেকে কাটি দিলে বা অন্য কিবা ফল দি দিলে তেতিয়া মানে খেলাৰ ধান্দাত সেই অকণ অকণকৈ খাই থাকে তেনেকৈও তাহাঁতৰ পেট ভৰে নহ'লে কি হয় আমাৰ মাকবিলাকৰ বহুত টেনশ্যন হৈ যায় যে বাচ্চাটো একো নাখায় কি কৰোঁ বহুত চিন্তাত পৰিছোঁ একচুৱেলি টিক্সটো মাকৰ হাততে থাকে যেতিয়া খেলিব ড্ৰয়িং কৰিব তাৰ মাজতে দি দিবচোন আপুনি খুব ভাল পায় মানে কেইটামান খিচমিচ দিব খেলি থকাৰ মাজত আপেল কাটি দিব তেতিয়াও তেনেকৈও ফল মূলবিলাক খাই থাকিলে মানে পেটটো ভৰি থাকে সেয়াই আৰু বেছি কথা নাপাতোঁ আৰু এতিয়া বজাৰৰ পৰা আহিলোঁ অকণ ভাগৰো লাগিছে বস্তু কি কি আনিলোঁ সেয়া আপোনালোকক দেখুৱাম চাব আৰু আজিৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা লাগিলে জনাব আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ যদি চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ তাৰ বাবে সকলোৱে ভালে থাকক ধন্যবাদ বাই বাই